আৰু জ্যোতিষ্কা গগৈয়ে এটা স্মাৰকে তেওঁক সম্ভাষণ জনাইছে। আৰু মইনাটিক তেওঁ উদ্বোধনী ভাষণ দিবৰ বাবে আমি অনুৰোধ জনাইছো। আমি পোহৰ বিচাৰি যাওঁ। গোলাঘাট জিলাৰ মইনা পাৰিজাতৰ সজনত অনুষ্ঠিত সদৌ মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ এই ক্ৰীড়া প্ৰতিযোগিতাস্থলীত উপস্থিত সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। আজিৰ এই শুভক্ষণত আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই অতি আনন্দিত হৈছোঁ। যিসকল মহান মনৰ আইতা ককাই আমাৰ বাবে মইনা পাৰিজাত নামৰ মহান অনুষ্ঠানটি গঢ়ি থৈ গ'ল আৰু যিসকলে অনুষ্ঠানটি সাৰ পানী দি আজিলৈকে সজীৱ কৰি ৰাখিছে তেখেতসকলক এই ক্ষণত মই গভীৰ শ্ৰদ্ধা নিবেদিছোঁ। প্ৰতিযোগিতাত যোগদান কৰিবলৈ অহা প্ৰতিযোগীসকলে বন্ধুত্বৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিব বুলি আশা কৰিছোঁ আৰু সকলোৱে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনেৰে এইবাৰৰ ক্ৰীড়া প্ৰতিযোগিতা আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰোঁ। মইনা পাৰিজাতে আমাৰ প্ৰতিভা প্ৰকাশ আৰু বিকাশৰ যি সুবিধা প্ৰদান কৰিছে সেই সুবিধা সম্পূৰ্ণৰূপে গ্ৰহণ কৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। শেষত সকলো প্ৰতিযোগীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সদৌ মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ ক্ৰীড়া প্ৰতিযোগিতা শুভ উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ।